নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে সফ্টৱেৰ টেক ইউটিউব চেনেল আৰু মই আপোনালোকৰ হোষ্ট সুলতান মহম্মদ মিৰ। আজি আমি আলোচনা কৰিব খুজিছো আপোনালোকে অনলাইন কি কৰা উচিত নহয় এই বিষয়ে। আপুনি আৰম্ভ কৰো আজিৰ এপিসোড। কিশোৰৰ পৰা 70 বছৰীয়া বুঢ়ালৈকে আজি সকলোৱে ফেচবুকত আছে। কিন্তু ফেচবুক চলাবলৈ আমি কি কৰা উচিত নহয়, আমাৰ ফেচবুক একাউণ্ট সুৰক্ষিত কৰি ৰাখিবলৈ আমি কি কৰা উচিত নহয় এই বিষয়ে আমি বহুতেই নাজানো। আজি আমি যিখিনি মানুহে এই কথাখিনি নাজানো সেইখিনি মানুহৰ লগত আজি মই শ্বেয়াৰ কৰিব খুজিছো মোৰ কিছু অভিজ্ঞতা। বন্ধুসকল, আমি পূৰ্বজন্মত কি আছিলো, দেখিবলৈ কেনেকুৱা আছিলো, নাইবা আমি দেখিবলৈ বলিউডৰ কোনজন হিৰো বা হিৰোইনৰ নিচিনা, নাইবা বুঢ়া হলে আমি দেখিবলৈ কেনেকুৱা হওঁ, এনেকুৱা কুইজবোৰ আমি ফেচবুকত চলাই থাকো, নাইবা আমি তেনেকুৱা এপত গৈ আমাৰ সেইবোৰ বস্তু আমি জানিবলৈ বিচাৰো। কিন্তু বন্ধুসকল, এনেকুৱা এপবোৰে, এনেকুৱা সেই কুইজবোৰৰ জৰিয়তে, এনেকুৱা কুইজবোৰৰ দ্বাৰা আপোনাৰ ব্যক্তিগত তথ্য তেওঁলোকে চুৰ কৰিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে মোৰ তথ্য চুৰ কৰি কি কৰিব, কিন্তু বন্ধুসকল, আপোনাৰ পাছৱৰ্ড আৰু আইডি যদি মই বিচাৰো মোক নিদিব, তেন্তে সেইসকল মানুহক আপুনি আপোনাৰ পাছৱৰ্ড আৰু আইডি কিয় দিয়ে? কাৰণ আপোনাৰ তথ্যবোৰ চুৰি কৰি সিহঁতে বিক্ৰী কৰিব পাৰে। তো গতিকে বুঢ়া হ'লে মই কেনেকুৱা দেখিম, মই দেখিবলৈ কোনজন হিৰোইন বা হিৰোৰ নিচিনা, এইবোৰ আমি নাজানিলেও চলিব। আপোনাৰ ফেচবুক একাউণ্ট সুৰক্ষিত কৰাৰ স্বাৰ্থত এইবোৰৰ পৰা আঁতৰত থাকে। দ্বিতীয় কথাটো হৈছে আপোনাৰ কাৰেণ্ট লোকেশ্যন কেতিয়াও শ্বেয়াৰ নকৰিব। আপুনি ক'ত আছে, আপুনি কি কৰি আছে, এইবোৰ ফেচবুকত ৰাজহুৱাকৈ আপুনি নিদিব। ইয়াৰ সৈতে আপোনাৰ চিকিউৰিটিৰ প্ৰশ্ন জড়িত হৈ আছে। পৃথিৱীৰ সকলো মানুহ আপোনাৰ বন্ধু নহ'বও পাৰে, গতিকে আপোনাৰো দুই এজন শত্ৰু থাকিব পাৰে। গতিকে বন্ধুসকল, আপুনি ক'ত গৈ আছে, কি কৰি আছে, এইবোৰ কথা ফেচবুকত শ্বেয়াৰ নকৰিলেও চলিব। এতিয়া মই যিটো কথা ক'ম এইটো আপোনালোকে কেতিয়াও নকৰিব, মানে কেতিয়াও নকৰিব। আপোনালোকে ৰাস্তাৰে গৈ আছে, হঠাৎ দেখা পালে যে এটা এক্সিডেণ্ট হৈছে, তো লগে লগে আপোনালোকে চেল্ফি লোৱাৰ কাৰণে ব্যস্ত হৈ পৰে। চেল্ফি লৈ আপোনালোকে দি দিয়ে। বন্ধুসকল, সেইটো কেতিয়াও ঠিক কথা নহয়। আপুনি চেল্ফি লোৱাৰ আগতে আপুনি সেই মানুহজনক সহায় কৰক। আপুনি সেই ফটোটো ফেচবুকত নিদিলেও চলিব। গতিকে বন্ধুসকল, আপোনালোকে কেতিয়াও কাৰো সৈতে কোনোবা এক্সিডেণ্ট হৈছে, ক'ৰবাত কাজিয়া হৈছে, ক'ৰবাত মাৰপিট হৈছে, এইবোৰ বস্তুৰ ফটো তুলি এইবোৰ কেতিয়াও ফেচবুকত শ্বেয়াৰ নকৰিব। চতুৰ্থ কথাটো হৈছে, যিটো কথা আপুনি আপোনাৰ পেৰেণ্টছৰ সৈতে, আপোনাৰ গ্ৰেণ্ড মাদাৰৰ সৈতে, গ্ৰেণ্ড ফাদাৰৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰে, যিবোৰ কথা তেখেতসকলৰ সন্মুখত ক'ব নোৱাৰে, সেইবোৰ কথা আপুনি কেতিয়াও ফেচবুকত শ্বেয়াৰ নকৰিব। ফেচবুকৰ শ্বেয়াৰ কৰা প্ৰতিটো পোষ্টৰ জৰিয়তে আপোনাৰ মন মানসিকতা, আপোনাৰ পাৰ্চনেলিটি ফুটি উঠে। আপোনাৰ পোষ্টে আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ডক প্ৰতিনিধিত্ব কৰে, আপোনাৰ জাতিটোক প্ৰতিনিধিত্ব কৰে। গতিকে বন্ধুসকল, আপোনালোকে ফেচবুকত কমেণ্ট কৰাৰ আগতে, ফেচবুকত কিবা পোষ্ট কৰাৰ আগতে অলপ হ'লেও চিন্তা কৰিব যে আপোনাৰ সেই কমেণ্টে আপোনাক প্ৰতিনিধিত্ব কৰি আছে, আপোনাৰ পাৰ্চনেলিটি, আপোনাৰ মন মানসিকতাক প্ৰতিনিধিত্ব কৰি আছে। গতিকে বন্ধুসকল, তেনেকুৱা কোনো ফেচবুকত শ্বেয়াৰ নকৰিব যিয়ে আপোনাক ক্ষতি কৰিব পাৰে, যিয়ে আপোনাৰ পাৰ্চনেলিটিক বেয়া বুলি প্ৰতিপন্ন কৰিব। কাৰণ যিবোৰ কথা আপুনি আপোনাৰ পেৰেণ্টছৰ সৈতে, আপোনাৰ গ্ৰেণ্ড মাদাৰ, গ্ৰেণ্ড ফাদাৰৰ সৈতে আপুনি শ্বেয়াৰ কৰিব নোৱাৰে, তেনেধৰণৰ কথা আপুনি ফেচবুকতো নিদিব। কাৰণ আপোনাৰ সেই ফেচবুক ষ্টেটাছটোৱে, আপোনাৰ সেই পোষ্টটোৱে, আপোনাৰ সেই ফেচবুক ষ্টেটাছটোৱে, আপোনাৰ সেই কমেণ্টটোৱে আপোনাক প্ৰতিনিধিত্ব কৰে, আপোনাৰ সমাজখনক প্ৰতিনিধিত্ব কৰে, আপোনাৰ জাতিটোক প্ৰতিনিধিত্ব কৰে। গতিকে বন্ধুসকল, কেতিয়াও অবাইচভাৱে গালি গালাজ নকৰিব। 5 নম্বৰ পইণ্টটো হৈছে যে আপুনি অচিনাকি ব্যক্তিৰ লগত কেতিয়াও কোনো ডিল নকৰিব। আপুনি এটা প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। বন্ধুসকল, আজিৰ এপিছডত এইখিনিয়ে। ভৱিষ্যতে আৰু এনেধৰণৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে মোক ছাপোৰ্ট কৰক, মোৰ চেনেল ছাবস্ক্ৰাইব কৰক, লাইক কৰক। ধন্যবাদ।